কাইলৈৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ। ৰমজান মাহ উপলক্ষে প্ৰায়ভাগ ইছলাম ধৰ্মী লোকে পালন কৰে ৰোজা। নমস্কাৰ, আপুনি চাই আছে টাইমছ গোৱালপাৰা। এই মুহূৰ্তত টাইমছ গোৱালপাৰা প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু লৈ আহিছোঁ এটা ডাঙৰ খবৰ, এটা বিশেষ খবৰ। এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিছোঁ, যিটো কাইলৈৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ মাহে ৰমজান। আৰু এই ৰমজান মাহতেই ৰোজা লৈ প্ৰায়ভাগ ইছলাম ধৰ্মী লোকৰ মাজত বিভিন্ন মতভেদ দেখিবলৈ পোৱা যায়। আৰু সেই মতভেদসমূহ আমি আপোনালোকক এই মুহূৰ্তত আগবঢ়াম। মুছলমানসকলে বিশ্বাস কৰে যে আত্মনিয়ন্ত্ৰণ আৰু প্ৰাৰ্থনাৰ জৰিয়তে এই মাহত আত্মশুদ্ধি প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰা হয়। অপাত দৃষ্টিত ৰোজা ৰখা বা উপবাস এটা সহজ সৰল ধৰ্মীয় প্ৰথা, কিন্তু ইয়াৰ নিয়ম সম্পৰ্কে কেইবাটাও ভুল ধাৰণা আছে, যাক লৈ মুছলমানসকলৰ মাজতো মতভেদ দেখিবলৈ পোৱা যায়। বাতৰি সংস্থা BBCৰ এক প্ৰতিবেদনৰ মতে ব্ৰিটেইনৰ এডভান্স ইছলামী বিজ্ঞান আৰু শাৰিয়া আইনৰ ছাত্ৰ ছাব্বিৰ হুছেইনে ৰোজাক লৈ থকা 6টা ভুলৰ বিষয়ে ব্যাখ্যা দিছে। সেই ভুলকেইটা কি কি আমি আপোনালোকক আজিৰ এই খবৰৰ জৰিয়তে জনাবলৈ প্ৰয়াস কৰিম। গতিকে আপোনালোকে যিমান পাৰে খবৰটো শ্বেয়াৰ কৰিব, যাতে প্ৰতিজন ৰোজাদাৰীয়ে নাইবা প্ৰতিজন ইছলাম ধৰ্মী লোকসকলে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰি উপকৃত হ'ব পাৰে, নাইবা ৰোজা ৰখাৰ সেই ভুলৰ বিষয়ে যাতে জানিব পাৰে। দাঁত ব্ৰাছ, প্ৰথম কৈছে দাঁত ব্ৰাছ কৰিলে ৰোজা ভংগ হয় নেকি? বিভিন্ন ধৰণৰ মতভেদ দেখিবলৈ পোৱা যায় যে দাঁত ব্ৰাছ কৰিলে কিন্তু ৰোজা ভংগ হয়, কিন্তু আচলতে হয় নেকি? আহক জানো। বহুলোকে ভাবে যে দাঁত ব্ৰাছ কৰিলে ৰোজা ভাঙি যায়, কিন্তু ইছলামী চিন্তাবিদসকলে কয় যে দাঁত ব্ৰাছ কৰিলে ৰোজা নাভাঙে। কিন্তু যিসকল অতি সাৱধানী তেওঁলোকে কম পৰিমাণৰ টুথপেষ্ট বা দাঁত মজাত ব্যৱহাৰ কৰা গছৰ দাঢ়ি ব্যৱহাৰ কৰিব পাৰে। মুখত লেলাৱতী, দ্বিতীয় নম্বৰত আছে মুখৰ লেলাৱতী। পেটৰ প্ৰৱেশ কৰিলে হেনো ৰোজা ভংগ হয়, কিন্তু আচলতে হয় নেকি? চাওঁ আহক খবৰ। আৰু ছাব্বিৰ হুছেইনৰ মতে মুখৰ লেলাৱতী পেটত সোমোৱাত কোনো অসুবিধা নাই। হাছানৰ মতে মুখৰ লেলাৱতী পেটত প্ৰৱেশ কৰিলে ৰোজা নখায় বুলি বিশ্বাস কৰাৰ কোনো ভিত্তি নাই। লেলাৱতীৰ ভিতৰত যোৱাটো এটা অতি স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া, ই ৰোজা ভংগ নকৰে। অৱশ্যে তেওঁ কয়, যদি আনৰ মুখৰ লেলাৱতী তেওঁলোকৰ ভিতৰত প্ৰৱেশ কৰে তেন্তে ৰোজা নহ'ব। সেয়েহে ৰোজাৰ সময়ত আপুনি আপোনাৰ সংগীক চুম্বন কৰিব নোৱাৰিব, আপুনিও অন্তৰংগ হ'ব নোৱাৰিব। মূল উদ্দেশ্য হৈছে আপোনাৰ আকাংক্ষাবোৰ নিয়ন্ত্ৰণ কৰা। সেয়ে খাদ্য, পানীয় বা অন্তৰংগ সম্পৰ্ক বন্ধ কৰিব লাগে। কেৱল খাদ্য বা পানী নাখালেই ৰোজা নহয়, কেৱল খাদ্য বা পানী খালে ৰোজা ভংগ হ'ব পাৰে তেনে নহয়। আন কিছুমান আচৰণৰ ৰোজা ভংগ হোৱাৰ কাৰণ হ'ব পাৰে। হাছানে কয়, কিছুমান অপৰাধ জিভাৰ দ্বাৰা হয়। যদি আপুনি কুৎসা ৰটনা কৰে, উৰাবাতৰিত অংশগ্ৰহণ কৰে বা কাৰোবাক গালি গালাজ কৰে তেন্তে ৰোজা ভংগ হয় বুলি বিশ্বাস কৰা হয়। ঔষধ সেৱন কৰিব নোৱাৰে, এনেধৰণৰ প্ৰশ্ন বিভিন্ন সময়ত উত্থাপন হয় যে ৰোজা ৰাখি ঔষধ সেৱন কৰিব নোৱাৰে। কিন্তু মুছলিম কাউন্সিল অৱ ব্ৰিটেইন MCBয়ে আন্তৰ্জাতিক গ্লকমা সমিতিৰ সৈতে এক চুতীয়া বিবৃতিত তেওঁ কয় যে ৰোজা ৰাখিলেও উপবাসৰ পিছতো কিছুমান ঔষধ ব্যৱহাৰ কৰিব পাৰি, যেনে চকুৰ ড্ৰপ, আৰু কেইবাটাও আছে, সেয়া আপোনালোকে হয়তো কম বেছি পৰিমাণে জানে। MCBয়ে কৈছিল যে চকুৰ ড্ৰপ, কাণৰ টোপোলা বা বেজীয়ে ৰোজা ভাঙিব নোৱাৰে, কিন্তু মুখেৰে গ্ৰহণ কৰিব লগা ঔষধবোৰ নিষিদ্ধ। এয়া চেখিৰিৰ আগত বা ইফতাৰৰ পিছত খাব লাগিব। হাছানে কয়, প্ৰথমতে যদি আপুনি অসুস্থ, আপুনি একেবাৰে উপবাস কৰিব নে নাই সেই বিষয়ে চিন্তা কৰিব লাগিব। কোৰাণে স্পষ্টকৈ কয়, আপুনি চিকিৎসকৰ পৰামৰ্শ অনুসৰণ কৰা উচিত যিকোনো পৰিস্থিতিত। ৰোজা ইছলামত কেৱল প্ৰাপ্তবয়স্ক, সাধাৰণতে 15 বছৰ আৰু স্বাস্থ্যৱান লোকসকলৰ বাবেহে ৰোজা আৱশ্যক বোলা হৈছে। MCBয়ে কয় যে শিশু, ৰোগীয়, শাৰীৰিক আৰু মানসিক দুৰ্বল, ভ্ৰমণকাৰী, গৰ্ভৱতী বা শিশুক স্তনপান কৰোৱা মহিলাসকলৰ বাবে ৰোজা প্ৰয়োজন নহয়। হাছানৰ মতে যদি কোনোবাই কম সময়ৰ বাবে অসুস্থ হৈ পৰে তেন্তে তেওঁ আৰোগ্য হোৱাৰ পিছত আন সময়ত ভঙা ৰোজা পূৰণ কৰিব পাৰে। যদি দীৰ্ঘম্যাদী ৰোগ হয় আৰু উপবাস কৰা সম্ভৱ নহয়, ৰমজানৰ মাহৰ প্ৰতিদিনে দৰিদ্ৰ লোকসকলক কিবা কিবি দিব পাৰে। অসাৱধানতা বশতঃ কিবা এটা খালে ৰোজা ভাঙে নেকি? যদি আপুনি সঁচাকৈ ভুলবশতঃ কিবা এটা খাই পেলাই তেন্তে ৰোজা নাভাঙে, বা পাহৰি গৈ কিবা এটা খায় তেন্তে আপোনাৰ ৰোজা ভংগ নহয়। অৱশ্যে আপুনি বুজি পোৱাৰ লগে লগে খোৱা বন্ধ কৰিব লাগিব। কিন্তু নামাজৰ আগে উজুৰ সময়ত অনিচ্ছাকৃতভাৱে পানী খালে ৰোজা ভংগ হয়। এই ক্ষেত্ৰত হাছানে কয়, সেয়েহে ৰোজা ৰাখি অজু কৰোঁতে গাৰ্গল কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আপুনি কেৱল গললৈ পানী নিনিয়াকৈ মুখৰ ভিতৰতে কেৱল কুলি কৰি পানী পেলাই দিয়ক। এইকেইটা আছিল ৰোজা ৰখাৰ কেইবাটাও নীতি নিয়ম বা ভুল ধাৰণা, যিসকল মানুহৰ মাজত প্ৰচলিত হৈ থাকে বা মানুহে বিভিন্ন সময়ত এই ভুল ধাৰণাৰ জৰিয়তে ৰোজা ৰাখে। গতিকে আপুনি যদি আগৰ পৰা জনা নাছিল তেন্তে এইকেইটা পালন কৰি আপুনি ৰোজা ৰাখক, যিটো গোটেই দিন কষ্ট কৰি আপুনি নোখোৱাকৈ ৰোজা পালন কৰিব। গতিকে এইকেইটা ভুল হ'লে আপোনাৰ ৰোজাটো নহ'ব পাৰে। গতিকে পুনৰবাৰ কৈছোঁ, আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে প্ৰতিজন ইছলাম ধৰ্মী লোকসকল নাইবা ৰোজাদাৰীসকলে গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰি উপকৃত হ'ব পাৰে। ধন্যবাদ।